Namchong, Pangsua, Avan Body, Okay, Ngisisang Dapan Sonsap, Iluson, Semua Project, Dapan Youth, Dapan Sapi Sapu, Nasi Tomno, Neo Pala, Nasi Nit, Padi Uipan, Matadela, Nasa Hopeke, Pini, Kansi, Pen Dinige Kijensiami, Nasi, itu na Arang Tang, that Denega, Asamis dan Puno, April, Malang Keting tu, Puno Pintu, Rasan Atasi, La, Biarin da Sotbuya duduk, Sotbuya de Isia Poramporal, Rasan Atasi, La, Salah, Adibasin duduk, La Porampuya punya pine, duduk Rasan Atasi akai kita, Aningan isi. So আনি পালং আনি তাকম আজি এই উদযাপনৰ মূল উদ্দেশ্য হৈছে কাৰ্বি সম্প্ৰদায় এই প্ৰথম থাংথাঙৰ দিনেই উলহ মালহেৰে উদযাপন কৰি বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰি আনন্দ উপভোগ কৰি তাৰ পিছৰ দিনৰ পৰাই খেতি পথাৰ বা বিভিন্ন খেতি কৰাৰ কাৰণে হাতত লোৱা হয় তো সেই কাৰণে আজিৰ এই দিনটোত মই কাৰ্বি আংলং তথা অসমৰ বিভিন্ন ঠাইত থকা কাৰ্বিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক মই শুভেচ্ছা জনাইছোঁ আৰু আমাৰ জাতিটোৱে যি ধৰণে পৰম্পৰাগতভাৱে এই অনুষ্ঠান উদযাপন কৰি আহিছে আৰু আজিও সেই ধৰণে আমি উদযাপন কৰিছোঁ আৰু এই উদযাপন আমি বোকাজান অঞ্চলৰ বৰমান্থি গাঁৱত অনুষ্ঠিত কৰিছোঁ আৰু সকলো ৰাইজলৈ এই কাৰ্বি নৱবৰ্ষৰ দিনটোত শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰি মই ইমানকে কৈ সামৰিছোঁ। সৰ্বপ্ৰথমে মই মিডিয়া বন্ধুসকলক নমস্কাৰ দিছোঁ আৰু আজি কাৰ্বি সমাজৰ নৱবৰ্ষ প্ৰথম দিনা বুলি আমি বিশ্বাস কৰি উদযাপন কৰিছোঁ। এই উপলক্ষে আমি প্ৰত্যেক বছৰে উদযাপন কৰি আহোঁ। পূৰ্বপুৰুষৰ পৰা আমি মানি চলি আহিছে আজি প্ৰথম ফেব্ৰুৱাৰী মানে ফেব্ৰুৱাৰী 1 তাৰিখৰ দিনা কিন্তু আগৰ যুগত তেনেকুৱা উদযাপন কৰা নাছিলে কিন্তু আজি বহু বছৰ ধৰি আমি উদযাপন কৰি আহিছোঁ। ইয়াৰ উপলক্ষে মানে আমি এই বৰ্তমান যুগত কাৰ্বি সমাজৰ ভিতৰত যি পৰম্পৰাগতভাৱে আমি খেল ধেমালি আৰু ইয়াৰ সকলো সাংস্কৃতিক উপলক্ষে আমি ইয়াত বিশ্লেষণ কৰিব বিচাৰিছোঁ। তো ঠিক তেনেদৰে ৰাইজেও আমাৰ সহযোগ কৰিছে আৰু আমাক সহযোগ কৰাৰ দৰে আমিও যিমান পাৰোঁ সহায় কৰি গৈছোঁ আৰু মই ইয়াৰ বিষয়ে আৰু এটা কথা আজি এই সুযোগ পোৱাটো মোৰ নিজকে সৌভাগ্য বুলি ভাবি সকলোকে ইয়াতে আমাৰ ইয়াত যি জইন কৰিছে মানে ইয়াত উপস্থিত হৈছে জাতি জনগোষ্ঠী সকলোকে মোৰ ফালৰ পৰা বা আমি উদযাপন সমিতিৰ ফালৰ পৰা আন্তৰিকতা ধন্যবাদ যাচিছোঁ। নমস্কাৰ। আপোনালোকক শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আজি এই শুভ মুহূৰ্তত এই শুভ ক্ষণত আমি আপোনালোকৰ মাজত থাকিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আৰু আশা ৰাখিছোঁ এই নৱবৰ্ষই কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানৰ বৃহৎ অঞ্চলত বসবাস কৰা সকলো ৰাইজলৈ যাতে শান্তি সমৃদ্ধি আৰু প্ৰগতি কঢ়িয়াই আনে তাকে আমি কামনা কৰিছোঁ। উঠি অহা নৱপ্ৰজন্মই যাতে কাৰ্বি চেংটাং কিমিৰ আৰম্ভণিতেই সকলোৱে নিজৰ যি ইচ্ছা অনাগত দিনত যি সপোন দেখিছে এই সপোন যাতে বাস্তৱত ৰূপ পায় তাৰ বাবে উঠি অহা নৱপ্ৰজন্ম সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত আমাৰ
এই বোকাজান অঞ্চলটোলৈ যাতে উঠি অহা নৱ প্ৰজন্মই ভাল বাৰ্তা কঢ়িয়াই আনে এই শুভ ক্ষণত আপোনালোকক শুভেচ্ছা জনাই মই যে এই নতুন বছৰ সেলিব্ৰেট কৰাৰ লগে লগে একবার খাবো হ্যাঁ